নমস্কাৰ এইখন মোৰ ঠাই আমচাং ঘৰখন শব্দৰ ঘৰ আছিল এতিয়া শব্দাহৰ চৰাই এটা এদিন ঘৰটোত ৰঙা চাইৰেনে কাপোৰ পিন্ধিছে চাইৰেনৰ শব্দই আঙুলি কাটিছে আঙুলিৰ চাপ এটা লৈ ৰজা নামৰ চৰাই এটা উৰিব পাৰে আকৌ চাইৰেনৰ শব্দ বাজিলে ৰজাই আমাক উলংগ কৰিলে কৰবাত এখন পতাকা উৰুৱাই ৰজাই হাঁহিৰ প্ৰলাপ বন্দী সময়ৰ টিকনিডাল কাটি জেপত লৈ কোনোবা এফালে সেয়া কোন ভেকুৰা লৰ দিছে চাচোন চা সম্পূৰ্ণ ঘৰৰ কাষৰ কুকুৰটো ক'ত